Hi everyone, আজি মই আৰু এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আহিছোঁ। আজি বনাম কলৰ এটা ৰেচিপি। তো এইফালে বহাইছোঁ চাহ আৰু গধূলিৰ কাৰণে এটা পিঠা বনাম মই। তো চাহত দিলোঁ আদা দিয়ে চাহ আৰু পিঠা। তো এইফালে চাহত দিলোঁ গাখীৰ আৰু চাহ ৰেডি হ'ল মোৰ এইফালে। তো এইফালে মই পকা কলকেইটা অলপমান কাটি ল'লোঁ। গোটেই পকা কল ঘৰৰে আছিল। কি কল নাজানো, এনেই কিবা এটা কল আৰু ঘৰত পকা কল। তো খাবলৈ বৰ মিঠা, কিন্তু বহুত বেছি আছিল, বৰষুণো দি আছিল। সেইকাৰণে মই ভাবি ল'লোঁ এটা ভাজিবেলাৰ কাৰণে কিবা এটা পিঠা বনাওঁ আৰু আপোনালোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰোঁ। তো আজি এই কলকেইটা মই ভালকৈ বাকলিটো গুচাই ল'লোঁ। গুচাই লৈ 7টামান কল ল'লোঁ আৰু মই। আপোনালোকে বেছি লয় কম লয়, যিমান লয় কল বেছিকৈও ল'ব পাৰে। মই অলপমান বনাম কাৰণে অলপকেইটা কল ল'লোঁ। তাতে দিলোঁ 1 বাটিমান আটা গুড়ি। আপোনালোকে ময়দা গুড়ি, পিঠাগুড়ি যি দিয়ে দিব পাৰে আৰু। তো সেইখিনি দি পেলাই মই ভাবিলোঁ সেইখিনি অলপমান সানি লওঁ। বঢ়িয়াকৈ সানি লোৱাৰ আগত দিলোঁ অলপমান কালজিৰা আৰু কালজিৰাৰ লগত অলপমান দিম নিমখ। যিহেতু কলৰ বহুত মিঠা, সেইকাৰণে চেনি টেনি ব্যৱহাৰ কৰিব নালাগে আৰু। ভালদৰে সানি লোৱাৰ পিছত সেইখিনি পানীও দিব নালাগে। পানী তেনেকৈ বঢ়িয়াকৈ সানি লৈ কেৰাহীত দিলোঁ তেলখিনি অলপ গৰম হোৱাৰ পিছত তাতে মই হাতেদি অলপ অলপকৈ ধুনীয়াকৈ বনালোঁ, পকৰি বনোৱাৰ নিচিনা গোল গোলকৈ। চামুচ ব্যৱহাৰ কৰিও আপোনালোকে দিব পাৰে। যিহেতু লাগি ধৰে অলপ আঠা টাইপৰ, সেইকাৰণে মই হাতে দিয়ে ব্যৱহাৰ কৰি দিছোঁ। এতিয়া মোৰ অলপ চলপকৈ কেইটামান হ'লে আৰু বাকীখিনি হ'লে আপোনালোকক দেখাই আছোঁ। অলপমান গল্ডেন ব্ৰাউন হোৱাৰ লগে লগে মই পকৰিকেইটা এটা এটাকৈ উঠাইছোঁ আৰু তাৰপৰা। আৰু মোৰ চাহো ৰেডি হ'ল, গতিকে চাহৰ লগত খাম সেই কলপিঠা বুলিও ক'ব পাৰি, পকৰি বুলিও ক'ব পাৰি কলৰ। আৰু ধুনীয়াকৈ মই এইকেইটা খাম আৰু এই বহুত টেষ্টি আৰু। আপোনালোকে এনেকৈ কল